সঁচাকৈ আচৰিত হেলিকপ্টাৰখন আমাৰ ঘৰৰ ওচৰৰ পথাৰতে পৰি গ'ল। দেখি সৌভাগ্যৱান হ'লো, কাৰণ ইমান ঘৰৰ ওচৰতে পৰি গ'ল। কিন্তু গম পালোঁ যে যান্ত্ৰিক বিজুতিৰ ফলত হেলিকপ্টাৰখন পিছত ভাল কৰি লৈ গ'ল বাৰু। ভাগ্যৱান যে কাৰো একো নহ'ল। ভগৱানে সকলোকে সুৰক্ষা প্ৰদান কৰিলে, যাতে কাৰো একো ক্ষতি নহ'ল হেলিকপ্টাৰত অহা পাৰ্চন কেইজনৰ। আৰু এই চবচোন ঢেৰ ৰাইজ হৈ গ'ল। আৰু মানে মানুহে মই ঘৰত থকা ভাগে আহিছো আৰু চাওকচোন কিমান মানুহ হৈ গ'ল ঘপককে। হেলিকপ্টাৰখন চাবলৈ বহুত মানুহ হৈ গ'ল, মানে 1000ৰ ওপৰত গুচি গ'ল মানুহ। আৰু হ'বই ন বাৰু, মানুহ কিবা হৈছে বা কেনেকৈ পৰিলে চাইছে, আৰু কিছু সকলো লোকে দেখিও পোৱা নাই ন, তাকে চাবলৈ সকলো লোক দৌৰিছে। আপোনালোকৰ যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। ধন্যবাদ।